নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি এটা অসমৰ জনসাধাৰণৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বৰ্তমান চৰ্চিত সংবাদ মাধ্যমত চৰ্চিত এটা বিষয় লৈ এই সংবাদ মেলখন সংবোধন কৰিব বিচাৰিছোঁ। বিভিন্ন সংবাদ মাধ্যম যোগে আমি গম পাইছোঁ, আমি জ্ঞাত হৈছোঁ যে অতি কম সময়ৰ ভিতৰতে যিবিলাক চৰকাৰী চিকিৎসালয় আছে, চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে, এইবিলাকৰ সকলো ধৰণৰ মাচুল, পঞ্জীয়ন মাচুলৰ পৰা আদি কৰি ৰোগীৰ চিকিৎসাৰ সকলো ধৰণৰ মাচুল বৃদ্ধি কৰা হ'ব বুলি এটা চৰ্চিত বিষয় দুই এদিনৰ পৰা উত্থাপিত হৈ আহিছে। আৰু এই বিষয়টো লৈ আমি কিছু কথা উত্থাপন কৰিব বিচাৰিছোঁ। যি সময়ত সকলো ধৰণৰ বয় বস্তু, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি সকলো ধৰণৰ বয় বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধি হ'ব ধৰিছে, দেশৰ লগতে ৰাজ্যৰ যিখিনি দৰিদ্ৰ জনগণ আছে, দৰিদ্ৰ জনগণৰ জীয়াই থকাৰ একেবাৰে বহুত কষ্ট, বহুত কঠিন হৈছে, তেওঁলোকৰ জীৱন জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লগা হৈছে। সেই সময়তে যিখিনি দৰিদ্ৰ জনগণ আছে, মধ্যবিত্ত আছে, তেওঁলোকক স্বাস্থ্যৰ অধিকাৰ পৰাও যেন বঞ্চিত কৰিব বিচাৰিছে এইখন চৰকাৰে। আমি প্ৰায় দেখা পাওঁ যে যিবিলাক চৰকাৰী চিকিৎসালয় আছে, চিকিৎসা মহাবিদ্যালয় আছে, এইবিলাকৰ সেৱা আচলতে কোনে গ্ৰহণ কৰে? এইবিলাকৰ যি দীঘলীয়া শাৰী থাকে, দীঘলীয়া শাৰী থাকে, এই শাৰীবিলাকত কিন্তু আমি দেখা পাওঁ যিখিনি সৰ্বসাধাৰণ ৰাইজ, দৰিদ্ৰ ৰাইজ, মধ্যবিত্ত, তেওঁলোককহে দেখা পাওঁ। যাৰ পকেটত ধন থাকে, যাৰ ধন আছে, তেওঁলোকে কিন্তু এই চৰকাৰী চিকিৎসালয়লৈ আহি তেওঁলোকৰ সেৱা ল'ব নাযায়। তেওঁলোকে ব্যক্তিগত নাৰ্ছিং হোমত গৈ, ব্যক্তিগত চিকিৎসালয়ত গৈ তেওঁলোকে এই সেৱা গ্ৰহণ কৰে। আনহাতে যিসকল দেশৰ ৰাজ্যৰ দৰিদ্ৰ জনগণ আছে, তেখেতসকলে এই সেৱা গ্ৰহণ কৰে আৰু এই সুবিধাখিনি তেওঁলোকে ল'ব বিচাৰে। আৰু এই সেৱাৰ পৰা যদি তেওঁলোকক মাচুল বৃদ্ধি কৰি বঞ্চিত কৰিব বিচাৰে, এয়া কেনেকুৱা ধৰণৰ এক জনবিৰোধী সিদ্ধান্ত এই চৰকাৰখনে ল'বলৈ গৈ আছে, তাক আমি ৰাইজৰ দলৰ ফালৰ পৰা একেবাৰে গৰিহণা দিছোঁ। আৰু চৰকাৰক আমি দাবী জনাইছোঁ যাতে এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে পুনৰ বিবেচনা কৰে আৰু এই সিদ্ধান্তৰ পৰা, এনেধৰণৰ সিদ্ধান্ত মাচুল বৃদ্ধি কৰা, চৰকাৰী চিকিৎসালয়ত মাচুল বৃদ্ধি কৰা সিদ্ধান্তৰ পৰা তেওঁলোক যাতে আঁতৰি থাকে। আৰু মই ক'ব বিচাৰিছোঁ, এই তেওঁলোকে মাচুল বৃদ্ধিৰ জৰিয়তে আচলতে ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে নে তেওঁলোকৰ কৰ সংগ্ৰহ কৰিব বিচাৰিছে, এয়া এক চিন্তনীয় বিষয় বুলিও ক'ব লাগিব। কিয়নো চৰকাৰখনে বাজেটত চিকিৎসাৰ কাৰণে যিখিনি ধন ব্যয় কৰে, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, বাজেটত তেওঁলোকৰ কেন্দ্ৰীয় বাজেট হওক বা আমাৰ অসমৰ বাজেট হওক, যি ধন ব্যয় কৰে সেয়া একেবাৰে কম বুলি ক'ব লাগিব। বাজেটৰ মুঠ আমি যদি চাওঁ, এইবাৰ অসম চৰকাৰৰ বাজেটৰ তাত মাত্ৰ 2.76% ধন মুঠ বাজেটৰ চিকিৎসা খণ্ডত ব্যয় কৰিছে। 100%ৰ ভিতৰত যদি মাত্ৰ 2.76% ধন চিকিৎসা খণ্ডত ব্যয় কৰে, তেনেহ'লে নিশ্চয়কৈ এই বিৰূপ প্ৰভাৱ এটা চিকিৎসা খণ্ডত পৰিবই। গতিকে এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে, এখন কল্যাণকামী চৰকাৰ হিচাপে, যদি তেওঁলোকে কয় কল্যাণকামী চৰকাৰ বুলি, তেওঁলোকে এই চিকিৎসা খণ্ডৰ যিটো ব্যয়, সেই ব্যয়টো তেওঁলোকে বঢ়াব লাগে। বাজেটত এই ব্যয়টো তেওঁলোকে বঢ়াব লাগে। আমি দেখা পাওঁ যে যিবিলাক উন্নত দেশ আছে, আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি কানাডা, এই উন্নত দেশবিলাকত কিন্তু GDPৰ এটা বৃহৎ এটা খণ্ড, বৃহৎ এটা অংশ কিন্তু চিকিৎসা খণ্ডতে ব্যয় কৰা হয়। তাৰ অনুপাতে কিন্তু আমাৰ ভাৰতৰ দেশত এয়া একেবাৰে নগণ্য বুলি ক'ব লাগিব। চৰকাৰে আচলতে জনকল্যাণকামী এখন চৰকাৰে, চৰকাৰৰ এইটো দায়িত্ব আৰু কৰ্তব্য থাকে দেশৰ জনগণৰ স্বাস্থ্যৰ প্ৰতি, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা, শিক্ষাৰ প্ৰতি সজাগ হোৱা, দেশৰ নাগৰিকক সুস্বাস্থ্যৱান কৰি ৰখা আৰু সুশিক্ষিত কৰি ৰখা। গতিকে দেশৰ এখন জনকল্যাণকামী দেশৰ চৰকাৰৰ এইটো কৰ্তব্য হোৱা উচিত যাতে শিক্ষা আৰু স্বাস্থ্য যি অধিকাৰ, সেই অধিকাৰ যাতে দেশৰ জনগণে লাভ কৰে, সকলো প্ৰকাৰৰ জনগণে। মই কোৱা নাই যে যিসকলে নাৰ্ছিং হোমলৈ যায় তেওঁলোক চৰকাৰী চিকিৎসালয় আহিব নালাগে বুলি মই কোৱা নাই। মই কৈছোঁ যে দেশৰ সকলো জনগণৰ কাৰণে চৰকাৰে সুবিধাটো কৰিব লাগে, চৰকাৰী চিকিৎসালয়ৰ মানদণ্ড উন্নত কৰিব লাগে, চৰকাৰী চিকিৎসা সেৱাৰ যি মানদণ্ড আছে সেই সেৱা উন্নত কৰিব লাগে আৰু সুবিধাবিলাক বঢ়াব লাগে। আমি যদি এতিয়া দেখা পাওঁ, মই এটা সৰু উদাহৰণ আপোনালোকক দিব বিচাৰোঁ। এই মাহতে এটা চৰ্চিত বিভিন্ন সামাজিক মাধ্যমত এটা চৰ্চা হৈছিলে যে এগৰাকী 15 বছৰীয়া কিশোৰীয়ে যেতিয়া
আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 12/7/2024 তাৰিখে এটা ব্ৰেইনৰ MRI কাৰণে এটা ডেট ল'ব আহিছিলে, তাৰিখ এটা ল'ব আহিছিলে। তেওঁৰ তাৰিখ কিন্তু দিয়া হৈছিলে 30/8/2024 তাৰিখে। 12/8/2007 পৰা 30/8/2024 তাৰিখ, এক মাহতকৈ বেছি, মানে প্ৰায় 1.5 মাহ। এটা MRI কাৰণে যদি এজন ৰোগীয়ে ইমান দিন যদি ৰখিব লগা হয়, ৰ'ব লগা হয়, তাতে আমি ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ যিটো পয়া লগা অৱস্থা, আমাৰ স্বাস্থ্য খণ্ডটো আচলতে কেনে এটা অৱস্থাত আছে সেইটো অনুমান কৰিব পাৰোঁ। তেওঁলোকে কয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা বিজেপি দলৰ বিভিন্ন মুখপাত্ৰই কয় যে তেওঁলোকে স্বাস্থ্য খণ্ডত অভূতপূৰ্ব একেবাৰে উন্নতি কৰিছে। 13খনকৈ তেওঁলোকে মেডিকেল কলেজ স্থাপন কৰিছে। মেডিকেল কলেজৰ যিটো মানে শিক্ষাৰ যিটো মানদণ্ড তেওঁলোকে বঢ়াইছে, আৰু প্ৰতি বছৰে তাৰ পৰা যিটো পাছ আউট হয়, উত্তীৰ্ণ হয়, যিখিনি চিকিৎসক হৈ উত্তীৰ্ণ হয়, তাৰ সংখ্যা বাঢ়িছে। এইটো নিশ্চয়কৈ বাঢ়িছে, এইটো আমি নাই বুলি কোৱা নাই যে এতিয়া মানে যিটো পৰিসংখ্যা মতে 1550 জনকৈ চিকিৎসক প্ৰতি বছৰে অসমৰ পৰা মানে পাছ কৰে, তেওঁলোক উত্তীৰ্ণ হয়। কিন্তু এই 1550 জন যি চিকিৎসক, তেওঁলোকে যে পৰ্যাপ্ত বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ কিয়নো আমি যদি চাওঁ, যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন চিকিৎসকৰ অনুপাতে থাকিব লাগে 1000 জন ৰোগী। আৰু অসমত যদি আমি চাওঁ, এই পৰিসংখ্যাটো যদি দাঙি ধৰিব যাওঁ, অসমৰ স্বাস্থ্য খণ্ডত কিন্তু এজন চিকিৎসকৰ পৰিৱৰ্তে সেয়া হ'ল 1453 জন ৰোগী। এজন চিকিৎসকৰ পৰিৱৰ্তে 1453 জন থাকিব লাগে, এজনৰ বিপৰীতে 1000 জন। কিন্তু এই সংখ্যাটো যদি আমি বঢ়াবলৈ হয়, নিশ্চয়কৈ ইয়াত কৰিব লগা স্বাস্থ্য খণ্ডত কৰিব লগা চৰকাৰখনৰ আৰু বহু কাম আছে। ইয়াৰ লগে লগে কিন্তু অকল যে চিকিৎসক বঢ়ালে যে হ'ব এই কথাটো নহয়। কিয়নো আমি দেখা পাওঁ যে যিকোনো ধৰণৰ চৰকাৰী চিকিৎসালয়লৈ যদি আমি যাওঁ, তাত যদি আমি দেখা পাওঁ, প্ৰথমতে এটা দীঘলীয়া শাৰী দেখা পাওঁ। দীঘলীয়া শাৰীৰ অৰ্থ এইটোৱে যে তেওঁলোকৰ যিবিলাক পঞ্জীয়ন কৰা যিবিলাক কাউণ্টাৰ থাকে, যিবিলাক কক্ষ থাকে, যিবিলাক ষ্টাফ থাকে, তাৰ সংখ্যা নগণ্য। আৰু সেইকাৰণে ৰোগীসকলে এটা দীঘলীয়া লাইন পাতিব লাগে। চিকিৎসকৰ লগে লগে কিন্তু আমি যিখিনি পেৰামেডিকেল ষ্টাফ থাকে, নাৰ্ছ থাকে, যিবিলাক লেবৰেটৰী টেকনিচিয়ান থাকে, যিমানখিনি আমাৰ কৰ্মচাৰী চিকিৎসালয়খনত এখন কৰ্মচাৰীৰ প্ৰয়োজন হয়, সেই কৰ্মচাৰীৰ সংখ্যাও কিন্তু আমি লগে লগে বঢ়াব লাগিব। নহ'লে কিন্তু এনেই ঢাক ঢোল বজাই চিকিৎসালয়ৰ নিৰ্মাণ কৰি, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি কোনো লাভ নাই। আন্তঃগাঁথনিখিনি যদি নাথাকে, অকল যদি বিল্ডিং কেইটা খৰা কৰি দিয়ে, তাত যদি পৰ্যাপ্ত চিটি স্কেনৰ মেচিন নাথাকে, MRI মেচিন নাথাকে, সেই MRI মেচিন কেইটা চলাবৰ কাৰণে টেকনিচিয়ান নাথাকে, চিটি স্কেনটো চলাবৰ কাৰণে টেকনিচিয়ান নাথাকে, পৰ্যাপ্ত লেবৰেটৰী টেকনিচিয়ান নাথাকে, তেতিয়া কিন্তু এনেই ঢাক ঢোল বজাই লাভ নাই। গতিকে অসম চৰকাৰলৈ আহ্বান যাতে তেওঁলোকে এই যিখিনি সুবিধা লাগে, চৰকাৰী চিকিৎসালয়বিলাকত যিখিনি সুবিধা লাগে, অকল বিল্ডিং কেইটা নবনাই, অকল ঘৰকেইটা বিল্ডিং কেইটা তৈয়াৰ নকৰি তাৰ বাহিৰে যিখিনি আন্তঃগাঁথনি লাগে, এই আন্তঃগাঁথনিখিনি সুবিধা তেওঁলোকে দিব লাগে, যাতে অসমৰ জনসাধাৰণে আমাৰ চৰকাৰী চিকিৎসালয়ৰ যিখিনি সেৱা, সেই সেৱা ল'ব পাৰে। চৰকাৰী চিকিৎসালয়ৰ সেৱা নলৈ তেওঁলোকে যাতে নাৰ্ছিং হোমলৈ দৌৰিব লগা নহয়। নাৰ্ছিং হোমলৈ মানুহ কিয় যায়? নাৰ্ছিং হোমলৈ মানুহ যোৱাৰ এটাই অৰ্থ যে চৰকাৰী চিকিৎসালয়ৰ পৰ্যাপ্ত সা সুবিধাখিনি চৰকাৰে যোগান দিব পৰা নাই, আৰু সেইকাৰণে মানুহ বাধ্য হৈ নাৰ্ছিং হোমলৈ যাব লগা হয়। এতিয়া এই মুহূৰ্তত আমি অসম চৰকাৰক মই প্ৰথমেই দাবী কৈছোঁ যে তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে, চৰকাৰী চিকিৎসালয়বিলাকত মাচুল বৃদ্ধি কৰা, পঞ্জীয়ন মাচুলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰা, এই সিদ্ধান্ত তেওঁলোকে অনতিপলমে উঠাই ল'ব লাগে, আৰু অসমৰ যিখিনি চৰকাৰী চিকিৎসালয় আছে, তাৰ স্বাস্থ্য জনসাধাৰণক যিখিনি সুবিধা দিয়ে, তাৰ মানদণ্ড আৰু সেৱাৰ মানদণ্ড উন্নত কৰিব লাগে। ধন্যবাদ।